সক্রান্ত কাম কোতিজিত জগত সিন্ধুরা বালকটা মায়া চক্ৰৰ দুৰ্ভেদ্য বন্ধনেৰে আবদ্ধ এই বিশ্ব ব্ৰহ্মাণ্ড আবদ্ধ থাকি মায়াৰ পাশত পাহৰি যায় হবে কৰ্মফল ভৱিষ্যতৰ ফলত চিত্ত হয় অস্থিৰ তমখাৰ আৱৰণেৰে আসন্ন হয় কৰ্মত প্ৰকাশিত হয়
চেতনা অসুৰ বাঢ়ি আহে প্ৰভাৱ অধৰ্মৰ তেতিয়াই ধৰ্মক থাপিবৰ হেতু দুষ্টক বিনাশী সন্তক পালি যুগে যুগে ধৰো আমি ভিন্ন অৱতাৰ কাৰণ আমি জগতৰ ঈশ্বৰ শ্ৰীকৃষ্ণ কৃষ্ণয় বাসুদেবায় হরে পরমাত্মনে প্রণতা কৃষ্ণাশায় গোবিন্দায় যাওঁ এবে মই ভক্তৰ কল্যাণৰ হেতু আপোন কৰ্তব্যত আমি হওঁ অগ্ৰসৰ